আজি আমাৰ অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আজি বাওকুংগ্ৰী সমষ্টিত যিটো অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ নেতৃত্বত তাৰমানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিটো গোটেই অসমৰ সমষ্টি ৱাইজ যিটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা যিটো আঁচনি বিতৰণ কৰা সভা এই হিচাপে আজি আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আজি ইয়াত অংশগ্ৰহণ কৰিছে বাওকুংগ্ৰী সমষ্টি হিচাপে আৰু খুব ভাল ২৬,০০০তকৈ বেছি ইয়াৰ বেনিফিচিয়াৰীসকল আছে আৰু এই বেনিফিচিয়াৰীসকলে নিশ্চয় নিজৰ যিটো উদ্দেশ্য লৈ পেলাই যিটো এই আঁচনিটো পাবলৈ সক্ষম হৈছে নিশ্চয় ভাল কামত আহিব আৰু নেক্সট সেইটো ভাল কামত ব্যৱহাৰ হ'লে নিশ্চয় আৰু ২৫,০০০ পাবলৈ সক্ষম হ'ব ইয়াৰ পিছত ৫০,০০০ এনেকুৱা আৰু মুঠতে আমি আজিৰ দিনত আমি যিটো দেখিবলৈ পাইছে বা পাই আহিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজক লৈ পেলাই যিটো কাম কৰিবলৈ আগবাঢ়ি আহিছে বা কাম কৰি আহিছে ইয়াত নিশ্চয় অসমবাসী ৰাইজে চবে সন্তুষ্ট আৰু আগন্তুক দিনতো নিশ্চয় চেম ছাৰে ৰাইজক যেনেকৈ মৰম কৰিছে নিশ্চয় ৰাইজক চেম ছাৰক মৰম এইটো দিব বুলি আমাৰ এটা আত্মবিশ্বাস আৰু যিটো ২০২৬ এই বছৰত যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচনত NDA চৰকাৰ বনাব আৰু স্পষ্ট কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ চেম হ'ব ইয়াত আৰু ইফালে চিন্তা কৰিব লগা কোনো অংক কৰিব নালাগে দৰকাৰ নাই কোন এইবিলাক আপোনালোকে বনোৱা নিউজহে মই বনোৱা নিউজ নহয় বা মোৰ ৱাইফে এনেকুৱা নিউজ বনোৱাও নাই আপোনালোকে বনাইছে এইবিলাক নিউজ এইটো খুব চিৰিয়াছ অলপ আগতে আমি দাদা আৰু মই কথা পাতিছোঁ জয়ন্ত মল্ল দাদা আৰু মই কথা পাতিছোঁ চেম ছাৰৰ লগত আজি আবেলি ৫টা-৬টা বজাত সকলো BTC অঞ্চলৰ 5টা জিলাৰ যিটো DC আছে ইহঁতক মাতি পেলাই আমি বহিম এই SR যিটো BTC অঞ্চলৰ SRটো লৈ পেলাই যিটো হুলস্থুল পৰিৱেশ হৈ আছে নিশ্চয় সমাধান হ'ব আজি মুঠতে আমাৰ CM ছাৰে আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু মোক আমাৰ দুজনক দায়িত্ব দিছে আমি কথা পাতিম সমাধান কৰি দিম বাছ হৈছে